মানৱ বিভ্ৰান্ত মানৱ ভালদৰে বুজি পালানে? আমাৰ এই পৰিৱেশৰ ভালদৰে মন দি পঢ়িবা দেই। এতিয়া মোক এটা প্ৰশ্ন উত্তৰ দিয়াচোন। বুকুৰে বগাই যোৱা এবিধ প্ৰাণীৰ নাম কোৱা। কোনে পাৰিবা ক'বলৈ? কোনে ক'ব? এজনীয়ে কোৱা প্ৰথমতে। তুমি কোৱা। ঠিক আছে, কি কোৱাচোন? বুকুৰে বগাই যোৱা প্ৰাণী এবিধ হৈছে লালতী। ৰবা কি ক'লা তুমি? কি ক'লা? লালতী। লালতী মানে মুখৰ পৰা ওলোৱা লালতী কথা কৈছা? কেনেকে হ'ল? মানে ছাৰ লালতী বিলাক যে এনেকে মুখেদি ওলাই বুকুৱেদি এনেকে বাগৰি যায় যে, সেইকাৰণে। ৰাম মই সেইটো কথা সোধা নাই নহয়। মই সুধিছো সৰীসৃপ প্ৰাণী। মই এতিয়া পঢ়াই যোৱা নাই জানো তোমালোকক? বুকুৰে বগাই যোৱা মানে আমাৰ সৰীসৃপ প্ৰাণী বিলাকৰ কথা সুধিছো। কোনে ক'ব পাৰিব? ছাৰ সাপ। শুদ্ধ উত্তৰ। এই ভূত ক'ৰ পৰা আহিলে আকৌ ইয়াত? এইবিলাক তোমালোকে এই সিহঁতক সদায় বুজাই নোৱাৰিছো আৰু দেই। ঠিক আছে ৰবা। কি ক'লে? কি মানুহ? আমাৰ যে দাদাই যে মোবাইলত ফেচবুকত দেখাইছিলে কালি। এইবিলাক তোমালোকে কোনে শিকাইছে বাৰু? তোমালোকৰ দাদাৰ কি মোবাইলত ওলাইছে? এইবিলাক অপপ্ৰচাৰ দেই। এইবিলাক কোনো পিছল ভূত, এইবিলাক উপাত হয় এনেকুৱা একো নাই। এইবিলাক তোমালোকে শিক্ষিত ছোৱালী, তোমালোকে এতিয়া ক্লাছ 8ত পঢ়ি আছা, হয় নহয়? এতিয়া তোমালোকে যদি তোমালোকৰ মুখৰ পৰা গাঁৱৰ মানুহে শুনে আৰু বেয়া হ'ব কথাটো। ক'বা নেকি আজিৰ পৰা? ধৰি নিয়ে এনেকে দীঘল চুলি লগা বেলেগ কথা কয় বুলি কৈছে মানুহবিলাকে যে। ইছৰাম, আমাৰ তাত ইয়াত এনেকুৱা একো হোৱা নাই। তোমালোকে নিশ্চিন্ত থাকা। আজি ঠিক আছে, আজিলৈ আমি ইমানতে সামৰিছো ক্লাছটো। তোমালোকে যোৱা এতিয়া দেই। বাই বাই। গৰম ৰুটি আজি यही वो जगह है, देख लीजिए। अरे यह जगह इतना गाँवलिया जगह है, यहाँ पे तो पूरा पानी फेक्टेड है। कैसे यहाँ पर नेटवर्क भी नहीं मिलता है? कैसा जगह भैया हो? ऐसा ही जगह है, यहीं पे हमको एजुकेशन फैलाना है। अच्छा, जो हम लोग का काम के आदमी है उनको मिलना कैसे है? और एक आदमी मेरा पहचान का यहाँ है, सुबीत मोरांती। उसका घर मुझे ठीक क्या करते हैं वो? आप देखिए तो फोन करके देखेंगे उसका। अरे नेटवर्क नहीं है, फोन कैसे करेंगे? क्या करेंगे अभी? और देखिए स्कूल से लड़की आ रहे हैं, उन लोगों को पूछ लीजिए ना। वो लोग से अच्छा, उन लोग को कैसे पूछिए? अब लड़के रुको, सुनो जरा, पूछ लो। यहाँ पे कोई आदमी है, वो जानने वाला आदमी, जो बस पूछना है हम लोगों को। नहीं जानता है। मैं पूछता हूँ। सुबीत मोरान टीचर ঘৰটো দেখাই দিব পাৰিবা? অলপ আগতে ৰাস্তাটো ঘূৰিছে যে, তাৰ পৰা গৈ অলপ আগতে আছে। चलिए वो लोग दिखा देगा, तो चलिए। এই অলপ আগত গ'লে পাওঁগে। মহম্মদ ওলাইছে।
দেই থ্যাংক ইউ হা তোমালোকে ঘৰটো দেখাই দিলা अच्छा ये क्या जाता है चॉकलेट ले लीजिए चॉकलेट ले लीजिए चॉकलेट ले लो चॉकलेट ले लो আমি ভোটাৰ নহয় আমি ভোটাৰ চলাইছো মানুহ ঘৰলৈ আপনি আপনি মোবাইল বন্ধ কর আপনি ফেসবুক লাইভ কইছেন আপনি মোবাইল বন্ধ কর স্যার আপোনালোকে আমাকে বলে আহকচোন একেলগে বহিব আপোনালোকে মনে থাকক মোৰ হাত শুনে নেকি আপোনালোকে মোৰ কথা শুনক আপোনালোকে ৰাইজ আপোনালোকে শান্ত হওকচোন ৰ'ব মোৰ কথাটো শুনক আপোনালোকে ধৈৰ্য ধৰক আৰু আপুনি ফেচবুক লাইভ বন্ধ কৰক এইবিলাক অপপ্ৰচাৰ নচলাব এখেত মোক কৈছে আপোনালোকৰ ছোৱালীকেইজনী মাতিছোঁ পঠাবলৈ পাৰে তোমালোকে আহাচোন তোমালোকে দুজনীয়ে পালা এখেতে আকৌ চেল্ফি মাৰিব গৈছে ধৰি ৰ'ব আপোনালোকে এইবিলাকে আপোনালোকে সকলোৱে মনে থাকক বুলি কৈছোঁ নাই মই এইফালে আহা তোমালোকে আপোনালোকে মনে থাকক আপোনালোকে ৰ'ব শুনাচোন তোমালোকক এই ছাৰসকলে কিবা বেয়া ব্যৱহাৰ কৰিছিলে নেকি বৰ্তমান দিয়াটো কিবা বেয়া কথা নেকি ৰ'ব তোমালোকক ক'লে নিছিলে আমাক আপোনালোকৰ ঘৰলৈকে দেখুৱাই দিব এইয়া চাওক এই ছাৰসকল আহিছে সুদূৰ গুৱাহাটীৰ পৰা তেখেতলোকে আমাক আমাৰ যিটো বান বিধ্বস্ত আমাৰ NGO কামত তেখেতলোক আহিছে ছাৰ আহকচোন আপোনালোকে শুনক মোৰ কথা শুনক কোনো ডিছকাছ নকৰিব এতিয়া ৰ'ব আপোনাক কৈছোঁ ছাৰ মোৰ নাম মিণ্টু সোণোৱাল আমি এটা NGOৰ পৰা আহিছোঁ গাঁওখন যিহেতু পিছপৰা এই পিছপৰা অঞ্চলত আমি অকণমান শিক্ষাৰ পোহৰ বিলাবৰ কাৰণে আহিছোঁ এওঁ মোৰ সহযোগী শৰ্মা हम तो बिहार से आए हैं हम लोग दिल्ली से हम लोग स्कीम का काम होइले हम तो ये हमारा स्टेट में एक आदमी बा ओकर संग आइलेसन है ने और आई के यही अवस्था हो गई हमार এখেতে বিহাৰৰ পৰা আহিছে আমাৰ অতিথি তেওঁলোক কোন হয় আমাৰ গাঁওখনলৈ আমাৰ মংগলৰ কাৰণে আহিছে তেওঁলোকে আপোনালোক কোনে নোৱা কথা বুলি সোপাই থা বুলি কোনে ক'লে এইকেইটা আপোনালোক শুনক আপোনালোকে অলপ জনা শুনা মানুহ আপোনালোকে মোবাইলটো হাতত পাইছে বুলিয়ে ইয়াৰ সঠিক ব্যৱহাৰ মাষ্টৰ ভাই বেয়া নাপাবা দেই আৰু আপোনালোকেও বেয়া নাপাব দেই এখেতলোকে ক'লে আমি ওলাই আছে যে ক'ৰবাত আমি দেখি আছো নহয় টিভি চিভিয়ে সেই ভুল কৰিলোঁ দেই মাষ্টৰ ভাইটি আমাক ভুল নুবুজিবা আকৌ ছোৱালীকেইজনীৰ কাৰণে আমি আহিছোঁ এইয়া চাওক ৰাইজ আজি অকণমান ভুলৰ